নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলো ভালেই আছে নিশ্চয়, মোৰো ভাল। মই আজি ৰাতিৰ সাজৰ কাৰণে অকণমান ব্ৰইলাৰ মাংস আনিলোঁগৈ। ব্ৰইলাৰ মাংসটো আমি বিশেষ ইমান নাখাওঁ, তথাপিতো আজি অকণমান খাবলৈ ইচ্ছা কৰিলে ছোৱালীকেইজনীয়ে। আৰু ব্ৰইলাৰ মাংসখিনি আনি মই অলপ গৰম পানীত উতলাই লৈছোঁ। গৰম পানীত উতলাই ল'লে ইয়াৰ বহুত বেয়া পানী ওলাই পৰে, সেইবাবে মই অলপ গৰম পানীত উতলাই লওঁ। আৰু মাংসখিনি টুকি অলপ হালধি, অলপ পিঁয়াজ আৰু অলপ আদা নহৰু লগতে অলপ মছলা মই মছলা দেখিছেনে অকণমানি বৈয়াম এটা তেনেকৈ ভৰাই থওঁ। আৰু অলপ মিঠাতেল দি এতিয়া মই মাংসখিনি ধুনীয়াকৈ এনেকৈ মঠি লৈছোঁ। আমাৰ ঘৰত আজি আলহী ছোৱালী এজনী আছে দেই, সিহঁতে আজি লগ পাই বহুত কথা পাতি আছে। এনেকৈ মই মাংসখিনি মঠি মই এতিয়া ভাজিবলৈ আৰম্ভ কৰিছোঁ। মই এতিয়া ভাজি আছোঁ। আৰু প্ৰায় হৈয়ে গৈছে। আৰু হৈ গ'ল। আৰু মোৰ আজি ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।